friends, welcome to my channel অসমীয়া ছোৱালী ৰিয়া। পোন প্ৰথমে সকলোকে হেপী হোলি। মই বৰ্তমান গৈ আছো এটা হোলি ফটোশ্বুটৰ কাৰণে। তো ভাবিলো আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি আৰু ক'ত কেনেকৈ ফটোশ্বুটটো কৰা হয় চাই থাকিব। আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। তো পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আমি পাই গলোহি আমাৰ ফটোশ্বুটৰ লোকেশ্যনত তেজপুৰৰ কনকলতা পাহাৰত। তো চাই থাকিব, আপোনালোকক দেখাই থাকিম মই গোটেই ভিডিঅ'টো কেনেকৈ ক'ত ফটোশ্বুট কৰা হয়, কোন কোন আহিছে চব দেখাই থাকিম। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি। এয়া আমাৰ তিনিজন পণ্ডিত গৈ আছে। চাই থাকোঁ এইটো কিমান ডাঙৰ শিল। এইটো এটা শিল ডাঙৰ বহুত। বৰুৱাৰ মূৰ্তি ইয়াত স্থাপিত আছে। পঢ়ি দিছোঁ গোটেইখন মই, চাই থাকক। শ্বহীদ কনকলতা বৰুৱা 1924 আৰু 1942। 1942-ৰ 20 ছেপ্টেম্বৰত ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰি পুলিচৰ গুলীত শ্বহীদ হয়। ফটোশ্বুট চলি আছে। এইটো আমাৰ ককাইদেৱে ফটোশ্বুট কৰি আছে। চাওক কি সুন্দৰ পৰিৱেশ, চাৰিওফালে নিজান নিজান। ঊনৈছশ 42-ৰ 20 ছেপ্টেম্বৰত ভাৰত্যাগ আন্দোলনত গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰা চিত্ৰ এইখন হৈছে কনকলতা বৰুৱাৰ। वाह की पोस।
এয়া আমাৰ ফটোশ্বুট চলি আছে বাট ফটোশ্বুট কমপ্লিট হোৱা নাই এয়া ফটো উঠি আছে লিম ময়ো উঠি আছোঁ তো আপোনালোকক দেখাম চাব চশমাৰ কাহিনীটো চাওক আমাৰ চশমাযোৰ আনিছিলোঁ চশমাযোৰ গম পাব চশমাৰ এডাল হেণ্ডেল নাই ভাঙি গ'ল কিন্তু আমি তেনেকৈ মেনেজ কৰি চলি আছোঁ আৰু চাই থাকিব আপোনালোকক ফটোখিনিও দেখাম ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু আমাৰ ফটোশ্বুট কৰাও হৈ গ'ল আমি এতিয়া ঘৰ যাওঁ তো আকৌ লগ পাম আন এটি নতুন ভিডিঅ' লৈ তো যোনে যোনে মোৰ ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক কমেণ্ট কৰিব আৰু যোন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই আজিলৈ আকৌ লগ পাম ভালে থাকক ময়ো ভালে আছোঁ বাই বাই